ভাতকেৰেলা ভাজি ভাতকেৰেলা আৰু আলুৰ সৈতে মই ভাজি বনাম একদম সিম্পল এইটো আমাৰ নতুন ৰান্ধনিৰ বাবে বহুতেই সহজ আৰু সৰল হ'ব প্ৰথমতে মই আলু আৰু ভাতকেৰেলা সৰু সৰুকৈ কাটি লৈছোঁ এনেকৈ এইটো সাইজত আৰু লগতে মই কাটি লৈছোঁ পিয়াজ কেইটুকুৰমান আৰু জলকীয়া আমাক ইনগ্ৰেডিয়েণ্টত এইখিনিয়ে লাগিব বাকিখিনি এতিয়া মই স্টাৰ্ট কৰিম ভাজি বনাবলৈ প্ৰথমে মই গেছটো অন কৰি ললোঁ কেৰাহীটো বহাই দিলোঁ অলপ টাইম গৰম হ'বলৈ দিম মোৰ কেৰাহী গৰম হৈ গৈছে মই ইয়াত অকণমান তেল দি দিম তেলটো গৰম হোৱালৈকে ৰখিম অলপ টাইম তেলখিনি গৰম হৈ গৈছে এতিয়া মই ইয়াত দি দিম কাটি থোৱা পিঁয়াজখিনি মই অলপ টাইম ভাজি ল'ম গুলপীয়া হৈ যোৱালৈকে মই নাভাজোঁ কাৰণ মোৰ ভাতকেৰেলাখিনি ভাজোঁতে পিঁয়াজখিনি আকৌ ফ্ৰাই হৈয়ে যাব এতিয়া মই দি দিছোঁ ইয়াত জলকীয়া কেইটামান কাটি থোৱা আছিলে লগতে মই দি দিছোঁ ভাতকেৰেলাখিনি ইয়াত ধুনীয়াকৈ লৰাই দিব লাগিব এতিয়া মই ইয়াত দিম হাফ টেবুল স্পুন হালধি অকণমান চাই ল'ব নিজৰ জোখ অনুসৰি দিব আৰু লগতে দিছোঁ মই নিমখ সোৱাদ অনুসৰি দি কিনে মই ইয়াত অলপ টাইম ভাজি ল'ম ভাজি কিনে অলপ দেৰিলৈকে ইয়াৰ ফ্লেমটো মই অকণমান কমাই লওঁ ল' ফ্লেম কৰি ইয়াত ঢাকি ল'ম ইয়াক ল' ফ্লেমতে অলপ টাইম আমি সিজিবলৈ দিম 2-3 মিনিট পাছত আপুনি ঢাকনিখন উঠাই ইয়াত এনেকৈ অলপ টাইম লৰাই দিব হেতা দি আকৌ ইয়াত ঢাকি দিব ঢাকিলে বস্তুটো সিজি যায় আৰু লগতে আপোনাৰ তেলটো কম লাগে তো আপোনাৰ হেল্ডি ফুডৰ কাৰণে এইখিনি বহুত ভাল ঢাকি ভাজি বনাব তেতিয়াহ'লে খাবলৈও টেষ্টি হ'ব সিজিব বস্তুখিনি এতিয়া মই ঢাকনিটো ওলাই দিলোঁ আৰু ইয়াৰ ফ্লেমটো অকণমান বঢ়াই দিলোঁ আগতকৈ মিডিয়াম ফ্লেম কৰি লৈছোঁ মাজে মাজে আপুনি ইয়াক লৰাই থাকিব হেতা দি আৰু এনেকৈ চাইডে চাইড কৰি পাতলকৈ আপুনি ইয়াত মেলি থ'ব ভাজিখিনি এতিয়া দেখিবলৈ অলপ ৰঙা ৰঙা হৈ গৈছে দেখাতে বহুত টেষ্টি হোৱা যেন লাগিছে দালি ভাতৰ সৈতে এইটো খাবলৈ বহুতেই টেষ্টি হয় ভাতকেৰেলাটো মোৰ ভাজি হৈ গ'ল এতিয়া আপুনি ফ্লেমটো অকণ বঢ়াই দিব ৰঙা ৰঙা হ'লে তেতিয়া খাবলৈ বেছি টেষ্টি হয় মোৰ ভাতকেৰেলা ভাজি ৰেডি দেখিছে কিমান টেষ্টি হৈছে দেখাতে এইটো মই এতিয়া ভাতৰ লগত চাৰ্ভ কৰিম আপুনিও এবাৰ ট্ৰাই কৰি চাব কেনেকুৱা লাগে একদম সিম্পল হয় বস্তুটো ট্ৰাই কৰিলে ভাল পাব থেংক ইউ